নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ গাহৰি মাংস কলপচলাৰ সৈতে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাহৰি মাংস লৈছোঁ আধা কেজি, আদা লৈছোঁ কেইটুকুৰামান, ৰচুন লৈছোঁ কেইফুটামান, কলপচলা, আলু, পিঁয়াজ, জলকীয়া। আদা নহৰুখিনি মই পেষ্ট বনাই ল'ম। কলপচলাখিনি সৰু সৰুকৈ কাটি ল'ম। বন্ধু বান্ধৱীসকল, এনেদৰে কলপচলাবিলাক পাতলা পাতলাকৈ কাটি ল'ব। পচলাবিলাক পাতলা পাতলাকৈ কাটি হোৱাৰ পিছত এনেদৰে মোহাৰি মিহি কৰি ল'ব। কলপচলাখিনি মোহাৰি মিহি কৰি লোৱা হৈ গৈছে। আহক এতিয়া বনোৱা আৰম্ভ কৰোঁ। কেৰাহী গৰম হৈ গৈছে, এতিয়া কেৰাহীত তেল দি দিছোঁ। তেল গৰম হ'ল, এতিয়া মই শুকান জলকীয়া দুটা দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ তেলত। পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া মই ইয়াত মাংস দি দিম। হালধি দি দিছোঁ। মাংসখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এতিয়া অকণমান সময়ৰ কাৰণে ঢাকি দিম। মাংসখিনি ফ্ৰাই কৰা হৈ গৈছে, এতিয়া আলু দি দিম কেইটুকুৰামান। কাটি থোৱা কেঁচা জলকীয়া কেইটুকুৰামান দি দিছোঁ। আদা নহৰু পেষ্টটো দি দিছোঁ। আদা নহৰু পেষ্টটো দিয়াৰ পিছত অকণমান সময় লৰাই দিম ভালকৈ। এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিম। ঢাকনখন উঠোৱাই এবাৰ লৰাই দিম। মাংসৰ পৰা তেল ওলাই আহিছে। যিহেতু গাহৰি মাংসত অলপ তেলটো ওলায়ে। গাহৰি মাংসটো সদায় ভালদৰে সিজাই খাব লাগে। বেলেগ মাংসবিলাকতকৈ গাহৰি মাংসটো অলপ বেছি সময় সিজাব লাগে। অলপমান জিৰা পাউডাৰ দি দিছোঁ। এচামুচ ধনিয়া পাউডাৰ দি দিছোঁ। এনেদৰে মছলা দি দি লৰাই লৰাই ভাজি থাকিব। খাবলৈ বহুত টেষ্টি লাগিব। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি ল'ব, নহ'লে মছলাখিনি দিয়াৰ লগে লগে দেৰি যাব। দেৰি গ'লে চেণ্টটো নাইকিয়া হৈ যাব। কুটি ৰখা কলপচলাখিনি মাংসৰ লগত দি দিম। আকৌ লৰাই দিম। এতিয়া কলপচলাখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো বঢ়াই ৰাখিব। সোৱাদ অনুসাৰে নিমখ দি দিম। অকণমান চিকেন মছলা দি দিছোঁ। অকণমান জ্বলা বনাম যিহেতু আধা চামুচমান ৰেড চিলি দি দিছোঁ। ভালদৰে লৰাই দিম। মাৰি 5 মিনিটমানৰ কাৰণে ৰাখি দিম। ঢাকনখন অঁতৰাই মাজে মাজে লৰাই থাকিব। মোৰ মাংস বনোৱা হৈ গ'ল। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।